hello guys and welcome back to my YouTube channel. মই আজি ঘৰৰ পৰা আপোনালোকক ভিডিঅ' কৰি আছো। মানে আজি 3 দিন হৈছে মই ঘৰলৈ আহা। মই একেবাৰে ৰাস চাই যাম বুলি ভাবিছো। বিশেষ কাম এটাত আহিছিলো। তো এতিয়া ৰাস চাই পেলাই যামগৈ আৰু। তো আজি পুতলা ৰাস চাবলৈ যাম। তাৰ পিছদিনাখন আমাৰ বাইয়া নামঘৰত আকৌ ৰাস আছে। চাই পেলাই আৰু টাটা বাই বাই ঘৰৰ পৰা। তো আপোনালোক সকলোৱে কি খবৰ নিশ্চয় ভালে আছে। তো ভিডিঅ'টো চাই থাকিব সকলোৱে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বলক আজি যাত্ৰা আৰম্ভ কৰোঁ। মই মানে এতিয়া নগাঁও যাম। কলেজৰ পৰা চাৰ্টিফিকেট এখন আনিব লগা আছে আৰু কিবা কাম আছে। কোৰ্টতো যাব লাগিব। তো বলক আজি চাই থাকিব আপোনালোকে। আমি এতিয়া কলেজ যাম। কলেজৰ পৰা চাৰ্টিফিকেট ল'ম, তাৰপিছত কোৰ্টৰ অলপ কাম আছে। তো চাই থাকিব আপোনালোকে। নগাঁও পাইছোঁহি, অলপ পিছতে কলেজ পামগৈ। এয়া ফাইনেলি কলেজ পালোহি। মোৰ লগৰ কেইজনী আহি গ'ল। আমি এতিয়া অফিচ ৰুমত গৈ আছোঁ। প্ৰিন্সিপালৰ ৰুমত ফ্ৰণ্টতে বহি আছোঁ। ছাৰ নাইকিয়া। বহুত দিনৰ মূৰত লগ পালোঁ আমাৰ এখেতক। ভাল লাগিছে লগ পাই। আকৌ কেতিয়া লগ পামতো ঠিক নাই। আমি ইয়াতে বহি আছোঁ অফিচ ৰুমৰ ফ্ৰণ্টতে আৰু ৱেইট কৰি আছোঁ কি বা হয় আজি। এইখন হৈছে ব্ৰিজখন আৰু সেইফালে আমাৰ ডিপাৰ্টমেণ্ট। ছাৰক নাপালোঁ, কামটো আজি নহ'ল, চাৰ্টিফিকেটো নাপালোঁ। তো এইটো হৈছে আমাৰ ডিপাৰ্টমেণ্ট। আকৌ কেতিয়া লগ পাওঁ ঠিক নাই। শংকৰদেৱ ইউনিভাৰ্চিটিৰ ওচৰতে কিবা এটা খাই লওঁগৈ। কোৰ্টৰ কাম হৈ গ'ল। এপিডেভিট এটা বনাব আহিছিলোঁ। তো এতিয়া ওলাই কৈ আহি কিবা এটা খাই লওঁ বোলো। কোৰ্টৰ পৰা কাম কৰি আহি গ'লোঁ, এতিয়া কিবা এটা খাই লওঁ। এগ ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ। ঠিকে আছে আৰু মোটামুটি, ইমান ভালো লগা নাই। খাই লৈছোঁ আৰু আকৌ ঘৰততো ভাত খামহি ইয়াই। এতিয়া আহি আছোঁ, বৰগোলা আহি পাই গ'লোহি। অলপ পিছতে কামবোৰ পামগৈ। চাবৰ কাৰণে ৰেডি, পুতলা ৰাস হৈ আছে। তো আমি মাহঁত যাম, ভাইটি তাতে আছে। তো ঠাণ্ডা চৰ্দি সেইকাৰণে এনেকৈ পিন্ধি কৰি লৈছোঁ। বলক এতিয়া চাব আপোনালোকে। পুতলা ৰাস গোবৰ্ধন পৰ্বত চাওক আপোনালোকে। আৰু ইয়াৰ মাহঁত আগতীয়াকৈ আহি পাই গ'লহি। মানে একেখিনি
লিখা আছে উৎসৱ কমিটি কৃষ্ণ কৰা ধেমালি শিৱ পাৰ্বতী গোটেইখিনি মানে ৰাসৰ বস্তু দেখুওৱা হয় যিমান মূৰ্তি আছে এয়া দেখিছে ডাঙৰ ৰাধা কৃষ্ণ বৃন্দাবন লাইটিং কৰি ৰাখিছে দেখি আছে আপোনালোকে বিভিন্ন ধৰণৰ খেলনা বস্তুৰ দোকান ওলাইছে ধেৰ দোকান তালৈকে দোকান এইফালে মানুহ দোকান অলপ পিছতে কৃষ্ণ ওলাব মানে প্ৰথমে সূত্ৰতহে নাচিব তাৰপিছতহে আৰু 9টা বাজিলে এতিয়ালৈকে আৰম্ভ হোৱা নাই পুৰা মানুহ আহি আছে এতিয়া একদম জেগা লৈ ল'লে চবে আৰম্ভ হৈছে সূত্ৰতহে নাচিব এতিয়া শিশু কৃষ্ণ প্ৰদৰ্শন দেখাইছে ঢাকি পেলাই মানে লৈ যায় দেখা আছে আকৌ সঁচাই আহিব দূৰত আছোঁ যে আমি সেইকাৰণে হয়তো ভালকৈ আপোনালোকে দেখিব পৰা নাই কেমেৰা ফ'কাছ কৰিব পৰা নাই ভালকৈ আমি নামঘৰৰ বাহিৰত আছোঁ এতিয়া গোপীসকল ওলাইছে অলপ টাইম চাই আৰু আমি ওলাই যাম ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব